আপোনালোকে মোৰ অন্য এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি দেখুৱাম এনে কিছু পৰিৱেশ যি পৰিৱেশ সকলো গাঁৱতে নাথাকে আচলতে প্ৰায় কম সংখ্যক গাঁৱতে এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু সেই বিশেষ গাঁওখন আমাৰেই আমি সৌভাগ্যৱান আমি এই গাঁওখনত আছোঁ মিলিজুলি একেলগে কৰা হয় যিকোনো কাম আমি একেলগে মিলিজুলি কৰোঁ আৰু সেইখিনি আমি আজি ভূঁই ৰোৱাৰ আগত কি কৰোঁ আৰু পিছত কি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম তো ভিডিঅ'টো চাই থাকক। আমাৰ গাঁৱৰ মানুহখিনি তাৰমানে আলি চালিখিনি ঠিক কৰি আছে অলপ পিছতে ট্ৰেক্টৰ মাৰি ভূঁই ৰোৱা হ'ব এইখিনিত আলি ঠিক কৰি আছে এইফালে আমাৰ গাঁৱৰ সকলোখিনি আছে আৰু এইখিনিৰ পৰা একদম বাৰে এইখিনিলৈ আমাৰ ৰাজহুৱা মাটি কি দে আলি বান্ধি আছা দে অঁ কেনেকুৱা লাগছে অঁ এতিয়া আমাৰ দিলীপ দা আলি বান্ধি আছে আলিডাল ঠিক ঠাক কৰি আছে আৰু কি লৈ আহিলে অহৰ দালি জেওৰাৰ কাৰণে তিন পাতখিনি আমি নিম জেওৰা দিম ক'ত নিয়া তিন পাতবোৰ এইটো আমি জেওৰা দিব লাগে হাঙাৰ অঁ আচ্ছা দুটা বাচাব লাগিব না আচ্ছা এতিয়া আমাক জেওৰাৰ কাৰণে তিন পাতখিনি দৰকাৰ হৈছে তাৰমানে তিন পাতখিনি নিম আমি এতিয়া আমাৰ ট্ৰেক্টৰখন আহি পাল অলপ পাছতে হাল বাব হাল বাই ফুৰিব হ'ব ঠিক আছে ট্ৰেক্টৰ মৰা হোৱা নাই বাৰু আৰু আমাৰ মাজত আমাৰ এতিয়া পথাৰত আহি পাইছে ৰোৱনী মামাহে আছে কিবা ক'ব নেকি মামা পিছত অলপ পিছতে ভুঁইখিনি তুলিব তাৰমানে এইখিনি আমাৰ ভুঁই ৰাজহুৱা তাৰমানে ভুঁই এইখিনি তুলিব এইখিনি আমাৰ গাঁৱৰ দৃশ্য এতিয়া ভুঁইটো কিবা কৰিছে বাৰ অঁ বিধান তুলবি দে যা ভুঁই ৰোৱাৰ আগতে যিখিনি আমাৰ নিয়ম নীতি হয় আৰু সেইখিনি আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক এতিয়া গৈ আছে দেউৰীজন এতিয়া সকলোখিনি নিয়ম নীতি কৰি আছে আমাৰ দেউৰীয়ে মই এই কলা কচুডাল নিদিলে হৈ যাব আমাৰ ভুঁইখিনি এই নিয়ম নীতি লোৱা হৈছে সেইখিনি দেউৰীয়ে ৰুই দিব লাগে অলপমান ৰুই দি আছে হাত গছা দিব লাগে নিয়মখিনি ভুঁই ৰোৱাৰ আগত নিয়মখিনি কিয় কৰা হয় নিয়মখিনি মানে আমাৰ নামনি অসমত অঁ সেইখিনি তাৰ নিয়ম যে প্ৰথম যিদিন গছা কটা খায় সেইদিন তুলসী গাড়ীয়া ফুলমালাখিনি দিব লাগে অঁ আৰু লগতে হাত গছা মানে দিয়া যে মানে উদ্বোধনা কৰা হয় আৰু ইয়াৰ পাছত কিবা যিকোনো মহিলা আহিয়া ৰুব পাৰে আৰু সেইখিনিয়ে মানে আমাৰ নামনি অসমত নিয়ম এইখিনি নিয়মখিনি কৰাৰ পাছতহে তাৰমানে ভুঁইখিনি ৰুব পাৰিব সেইখিনি কৈছে বাবু বিধান তুলিব আহিছা বঢ়িয়া হৈছে অঁ বঢ়িয়া গাঁৱৰ মানুহখিনিয়ে অলপ মাছ তাছ ধৰি আছে আজি খাবৰ বাবে এইফালে আছে ভুঁই ৰুই আছে আৰু এইফালে ভুঁই তুলি আছে কিছুমানে দেই এইফালে ভুঁই ৰুই আছে কেইজন নে বঢ়িয়া
হৈছেনে নাই দাদা দাদা হৈছেনে নাই হৈছেনে নাই চাহটো হৈছে পোৱা নাই কি 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 পইচা পইচা bisa kaya tak? Paisa na pura? Gigi? Kaya so. Gigi. Gigi? অরে কি হয়েছে আজি ও আচ্ছা তোর মা হল আছে নাকি কুমিলা ও শিব কি হয়েছে কি হয়েছে ৰুৱা আছে তোৰ মাও হৈছে অৱশেষত আমাৰ ভুইখিনি ৰোৱা হ'ল দেই অলপমান বাকী আছে এইখিনি হ'লে হৈ গ'ল আৰু এতিয়া আমাৰ গাঁৱৰ মানুহখিনিয়ে অলপমান মাছ মাৰি আছে মাছ আজি খোৱাৰ কাৰণে অলপমান মাছ মাৰি আছে আমাৰ গাঁৱৰ মানুহখিনি দেখিছে ডাঙৰ ডাঙৰ মাছ এইবিলাক এখানে মাৰি আছে এইবিলাক মাৰিছে এইখিনি পাইছে দেই অলপ পাছতে খানা ৰেডি হ'ব এইফালে চাওক হৈ আছে দেই এতিয়া আমাৰ ওচৰৰে ডিম্বে আছে ডিম্বে অলপমান কিবা ক'ব আজি আমাৰ ৰাজহুৱা ৰোৱা আছিল ৰোৱা হ'ল আৰু প্ৰায় চলি আছে অলপমান আছে বাকী শেষ হয় আৰু খানাৰ আয়োজন কৰা হৈছে গোটাখানে খাব আৰু ফুৰ্তি কৰা হ'ল এতিয়া আমাৰ ভুইখিনিও ৰোৱা হ'ল আৰু বাকী এইফালে খানাও মানে ৰেডি আছে এতিয়া ভুইখিনি ৰোৱা হ'লে আমি খানা দানা খাম আৰু ঘৰলৈ যাম ভিডিঅ'টো ইমানেই আৰু সকলোৱে মৰম কৰিব আশা কৰিছোঁ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ